কথামতেই কাম আপোনালোকক কেইদিনমান আগত মই কৈছিলোঁ নহয় যে পোৰা মাংস কেনেকৈ মই বনাওঁ সেইটো মই আপোনালোকক এটা ৰেচিপি দিম বুলি তাৰ কাৰণে ভাবিছোঁ আজি আপোনালোকৰ মাজলৈ পোৰা মাংস কেনেকৈ বনাওঁ তাৰ ৰেচিপিটো লৈ আহোঁ বুলি ভিডিঅ'টো আপোনালোকে দেখোঁতে হয়তো গমেই পাইছে হ'লেও এবাৰ কৈ দিছোঁ পোৰা মাংসখিনি খুব ধুনীয়াকৈ প্ৰথমতে মাংসখিনি মই ধুই লৈছোঁ তাৰপিছতে তাতে মই মিট মছলা গৰম মছলা জিৰা আদা নহৰু এইবিলাক গোটেইখিনি পিচি ইয়াত বঢ়িয়াকৈ মেৰিনেট কৰি লৈছোঁ মেৰিনেট কৰি লৈ বঢ়িয়াকৈ খলিত ভৰাই লৈ তাক খুব ধুনীয়াকৈ পুৰিছোঁ যেতিয়ালৈকে মাংসটো খুব ধুনীয়াকৈ সিজি নাযায় বেলেগ ধৰণে খোৱা মাংসবিলাকতকৈ পোৰা মাংসৰ কিন্তু কিবা এক্সট্ৰা টেষ্ট এটা আছে আপোনালোকে যদি কেতিয়াবা খাই পোৱা নাই বস্তুটো এবাৰ ট্ৰাই কৰি চাব পাৰে কিন্তু বাকী আপোনালোকে এটা কমেণ্ট কৰিবচোন ইমান কষ্ট কৰি আপোনালোকৰ কাৰণে মই ভিডিঅ'বোৰ বনাওঁ গতিকে আপোনালোকে এটা কমেণ্ট কৰিলে মোৰ আৰু অকণমান ভাল লাগে গতিকে আপোনালোক সকলোৱে দেখিলেই নহয় পোৰা মাংসটো মই কেনেকৈ খাইছোঁ একবাৰে চিম্পল আপোনালোকে ঘৰত খুব ধুনীয়াকৈ বনাই খাব পাৰে কেতিয়াবা ট্ৰাই কৰিব আৰু ট্ৰাই কৰি কিনে কেনেকুৱা লাগে মোক কিন্তু কমেণ্টত জনাবৰ কাৰণে নাপাহৰিব গতিকে আজিলৈ ভিডিঅ'টো মানে বাই বাই